ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে মই তোমালোকক সমাজ বিজ্ঞানৰ ইতিহাস দ্বিতীয় খণ্ডৰ প্ৰশ্ন উত্তৰ লিখি দিছোঁ। মই আজি কেনেকৈ পঢ়িব লাগে তাৰে এটা নমুনা দিব বিচাৰিছোঁ। গতিকে তোমালোকে কিতাপখন উলিয়াই লোৱা আৰু দ্বিতীয় অধ্যায় পাঠটো উলিয়াই লোৱা। এতিয়া দ্বিতীয় অধ্যায়টোত আছে মূল আলোচ্য বিষয় মহাত্মা গান্ধীৰ উত্থানৰ পটভূমি, অহিংস আন্দোলন, অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন, ভাৰতীয় জাতীয় সেনা বাহিনী আৰু ভাৰত স্বাধীন আইন। এইকেইটা এই পাঠটোত অৰ্থাৎ দ্বিতীয় অধ্যায়টোত আছে। গতিকে আমি প্ৰথমে পাইছোঁ 2.01 মহাত্মা গান্ধীৰ উত্থান। এইখিনিকে আজি তোমালোকৰ আগত মই কিদৰে পঢ়িব লাগে পঢ়ি দেখুৱাব বিচাৰিছোঁ। গতিকে তোমালোকে কিতাপখন ভালদৰে মন দি চাই যাবা আৰু সেইদৰে পঢ়িবলৈ চেষ্টা কৰিবা। 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পিছত ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ বেকেটত দিছে মোহনদাস কৰমচান্দ গান্ধী উত্থান এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এতিয়া ইয়াত তোমালোকে হয়তো বুজি নাপাব পৰা মাইলৰ খুঁটি মানে কি। মাইল হৈছে একোটা হিচাপ। আজিকালি যেনেকৈ কিলোমিটাৰ কোৱা হয়, আগৰ দিনত মাইল আছিল। চিহ্নিত চিনাকি কৰা। তাৰ পিছত চোৱা, ব্ৰিটেইন, আমেৰিকা আৰু ফ্ৰান্সৰ মিত্ৰ শক্তিয়ে প্ৰতিশ্ৰুতি দিছিল যে যদি ভাৰতীয় জাতীয়বাদীসকলে বিশ্বযুদ্ধত মিত্ৰ শক্তিক সমৰ্থন জনায়, যুদ্ধৰ শেষত ভাৰতক স্বাধীনতা আৰু জাতীয় স্বনিয়ন্ত্ৰণ প্ৰদান কৰা হ'ব। এতিয়া তোমালোকে ইয়াত মন কৰিবা মিত্ৰ শক্তি মানে তোমালোকক ইতিমধ্যে মই প্ৰশ্নটো দি দিছোঁ উত্তৰত। মিত্ৰ শক্তি হৈছে যে প্ৰথম বিশ্বযুদ্ধত এই তিনিখন দেশ একত্ৰিত হৈছিল, একলগ হৈছিল। কি দেশ? ব্ৰিটেইন, আমেৰিকা আৰু ফ্ৰান্স। এই তিনিখন দেশৰ একত্ৰিতকে মিত্ৰ শক্তি বুলি কৈছে। এতিয়া এই মিত্ৰ শক্তিয়ে ভাৰতীয়সকলক এটা প্ৰতিশ্ৰুতি দিছিল, যিটো প্ৰতিশ্ৰুতি যে যদিহে বিশ্বযুদ্ধত মিত্ৰ শক্তিয়ে জিকে তেনেহ'লে ভাৰতক স্বাধীনতা আৰু স্বনিয়ন্ত্ৰণ দিয়া হ'ব, তাৰমানে ভাৰতবৰ্ষখন স্বাধীন হ'ব। জাতীয়তাবাদীসকলে এনে এটা বহু আকাংক্ষিত ৰাজনৈতিক সুফল লাভ কৰাৰ আশাত বিশ্বযুদ্ধত মিত্ৰ শক্তিলৈ নৈতিক সমৰ্থন আগবঢ়ালে। কিন্তু 1819 চনত যেতিয়া মিত্ৰ শক্তি জয়যুক্ত হ'ল, তেওঁলোকে ঔপনিৱেশিক শাসন পেলোৱাৰ অলপো আগ্ৰহ নেদেখুৱালে। ব্ৰিটিছৰ এনে মনোবৃত্তিয়ে জাতীয়তাবাদীসকলক বাৰুকৈয়ে মোহভংগ ঘটালে। এনে পৰিস্থিতিত পৰাধীন জাতিবোৰৰ মাজত নিৰাশাৰ সৃষ্টি হৈছিল। সেই সময়ত আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিও স্বাধীনতাকামী জাতিবোৰৰ মাজত জাতীয়তাবাদী চেতনাৰ উত্থানৰ বাবে অনুকূল হৈ পৰিছিল। এই ক্ষেত্ৰত 1917 চনত সংঘটিত ৰুছ বিপ্লৱৰ প্ৰভাৱ উল্লেখনীয় আছিল। ৰুছ বিপ্লৱে প্ৰমাণ কৰিছিল যে সাধাৰণ মানুহৰ মাজত অসীম বল আৰু শক্তি লুকাই থাকে। ৰুছ বিপ্লৱৰ প্ৰেৰণাই ভাৰতৰ স্বাধীনতাকামী জনসাধাৰণক উজ্জীৱিত কৰি তুলিছিল। এনে সময়তে ভাৰতৰ জাতীয় সংগ্ৰামত মহাত্মা গান্ধীৰ প্ৰৱেশ ঘটিছিল। গান্ধীজীয়ে ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ লগতে ভাৰতৰ চম্পাৰণ, আহমেদাবাদ আৰু খেৰাত জনসাধাৰণক নেতৃত্ব দি নিজকে প্ৰতিষ্ঠিত কৰিছিল। তেওঁ জাতীয় আন্দোলনক কেৱল সত্যাগ্ৰহ আৰু অহিংসাৰ পৰা আদৰ্শেৰেই প্ৰেৰণা দিয়া নাছিল, তাৰ লগে লগে ব্ৰিটিছসকলকো দেশখন এৰি যাবলৈ বাধ্য কৰিছিল। ভাৰতৰ জাতীয় আন্দোলনত নেতৃত্ব গ্ৰহণ কৰাৰ আগতেই গান্ধীয়ে 1893 চনত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল। এতিয়া বৰ্ণবাদ বুলি ক'লে তোমালোকে বুজি পাব লাগিব জাতিভেদ তাৰমানে। এতিয়া ধৰা দক্ষিণ আফ্ৰিকাত দুখন কলা, তেওঁলোকৰ আকাৰ আকৃতিবিলাক, চেহেৰাবিলাক বগা আৰু ভাৰতীয়সকল কলা। গতিকে এই কলা বগা এইটোকে কৈছে বৰ্ণবাদ। তেতিয়া তেওঁ মাত্ৰ 24 বছৰ বয়সীয়া এজন বেৰিষ্টাৰ আছিল। বেৰিষ্টাৰ মানে উকিল। 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইৰ এটা স্বচ্ছল পৰিয়ালত মহাত্মা গান্ধীৰ জন্ম হৈছিল। স্বচ্ছল মানে স্বাৱলম্বী, অৰ্থাৎ
সকলো ফালৰ পৰা অৱস্থা ভাল, সেইটোকে কয় স্বচ্ছল। 1888 চনত তেওঁ আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিল আৰু 1991 চনত বেৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল। তেওঁ কিছুদিনলৈ ৰাজকোট আৰু মুম্বাইত ওকালতি কৰি তাৰ পিছত ওকালতিক পেছাগত লক্ষ্য হিচাপে লৈ 1993 চনত দক্ষিণ আফ্ৰিকাৰ নাটাললৈ যায়। পেছাগত মানে যিটো কৰি পেলাই তাৰ জীৱিকাৰ পথ ওলায় সেইটোকে কৈছে পেছাগত। এতিয়া ধৰা আমি চাকৰি কৰিছোঁ, মাষ্টৰ কৰিছোঁ, মাষ্টৰটো আমাৰ পেছা। ঠিক সেইদৰে মহাত্মা গান্ধীয়ে ওকালতি কৰিব, তাৰমানে কোৰ্টত মোকদ্দমাত তেওঁ ভাগ ল'ব, সেইটো হৈছে তেওঁ, আৰু তাৰ বিনিময়ত পইচা ল'ব, সেইটোকে কৈছে পেছা। গতিকে এই পেছাগতৰ উদ্দেশ্য লক্ষ্য ৰাখিয়েই তেওঁ দক্ষিণ আফ্ৰিকাত এই কাম কৰিবলৈ গৈছিল বুলি কৈছে। তালৈ গৈ ভাৰতীয় লোকসকলৰ ওপৰত ইউৰোপীয়সকলে জাপি দিয়া ৰাজনৈতিক আৰু সামাজিক অবিচাৰ দেখি তেওঁ হতচকিত হৈ পৰে। হতচকিত মানে আচৰিত বা থমকি ৰোৱা। বহু ক্ষেত্ৰতে তেনে অবিচাৰ দেখিবলৈ পাই তেওঁ প্ৰতিবাদ কৰিবলৈ মনতে সংকল্প গ্ৰহণ কৰে আৰু ভাৰতীয়সকলক নেতৃত্ব দি এক বৰ্ণবৈষম্য বিৰোধী সংগ্ৰাম আৰম্ভ কৰে। তেওঁ নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ এটা ৰাজনৈতিক সংগঠন গঢ়ি তোলে আৰু তাৰ লগে লগে ইণ্ডিয়ান অপিনিয়ন নামৰ এখন বাতৰি কাকত উলিয়াই ভাৰতীয়সকলক ৰাজনৈতিক আৰু সামাজিকভাৱে শিক্ষিত আৰু সচেতন কৰি তুলিবলৈ চেষ্টা কৰে। গান্ধীজীয়ে এই সময়ছোৱাতেই অন্যায় অবিচাৰৰ বিপক্ষে সংগ্ৰামত প্ৰতিবাদী কাৰ্যসূচী হিচাপে অহিংসাকে অস্ত্ৰ হিচাপে গ্ৰহণ কৰিছিল। পিছলৈ সন্মান লাঘৱকাৰী আইনৰ বিৰুদ্ধে এই সত্যাগ্ৰহ আন্দোলন হিচাপে জনপ্ৰিয় হৈছিল। ভাৰতীয়সকলক ট্ৰান্সভেল প্ৰদেশত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা আইনৰ বিৰুদ্ধেও একেই কৌশল অৱলম্বন কৰিছিল। তদুপৰি এনে এটা আইনী সিদ্ধান্ত তাত প্ৰচলিত আছিল যে যিটো মতে ভাৰতীয়সকলে বিয়া কৰাবলৈ পঞ্জীয়ন কৰোৱাটো বাধ্যতামূলক আছিল আৰু খ্ৰীষ্টধৰ্মীয় বিধান মতেহে বিয়া কৰাব পাৰিছিল। এই প্ৰথাৰ প্ৰতিবাদ কৰিবলৈও গান্ধীজীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল। ইয়াৰ বাবে গান্ধীজীয়ে 9 মাহৰ বাবে কাৰাবাস বৰণ কৰিবলগীয়া হৈছিল। কিন্তু পিছত চৰকাৰে ইণ্ডিয়ান ৰিলিফ এক্ট নামৰ আইন প্ৰণয়ন কৰি ইয়াৰ মোকাবিলা কৰিবলৈ বাধ্য হৈছিল আৰু গান্ধীক মুকলি কৰি দিয়া হৈছিল। সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাতে প্ৰথমে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। এই সন্ধিযুক্ত শব্দটো সত্য আৰু আগ্ৰহ শব্দ দুটা লগ হৈ সৃষ্টি হৈছে, যাৰ অৰ্থ সত্যৰ প্ৰতি আগ্ৰহ, অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। গান্ধীজীৰ মতে সত্যাগ্ৰহ কেৱল একপক্ষীয় প্ৰতিৰোধ নহয়, ইয়াৰ তাৎপৰ্য হ'ল জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কাৰ্যকলাপত আত্মনিয়োগ কৰা। সত্যাগ্ৰহৰ ভিত্তি হ'ল অহিংসা। গান্ধীজীয়ে সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে লিও টলষ্টয় আৰু থৰুৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। দক্ষিণ আফ্ৰিকাত গান্ধীজীৰ ৰাজনৈতিক কৰ্মৰাজিয়ে তেওঁক এজন কৰ্মঠ আৰু আদৰ্শবাদী নেতা হিচাপে প্ৰতিষ্ঠিত কৰিছিল। এই ভাৱমূৰ্তি লৈ 1915 চনত তেওঁ ভাৰতলৈ উভতি আহে। 1917-18 চনত উত্তৰ বিহাৰৰ চম্পাৰণ, গুজৰাটৰ খেৰা আৰু আহমেদাবাদত সংঘটিত হোৱা 3টা বিবাদ সমাধানৰ ক্ষেত্ৰত তেওঁ জড়িত হৈ পৰে আৰু তাত দেখুওৱা দক্ষতাৰ বাবে গোটেই ভাৰততে তেওঁ এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা হিচাপে স্বীকৃতি লাভ কৰে। চম্পাৰণত তেওঁ ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলৰ নেতৃত্ব প্ৰদান কৰিছিল। এতিয়া ভূস্বামী হৈছে, ইয়াত তোমালোকে বুজি পাবলগীয়া বস্তু। ভূ মানে মাটি, স্বামী মানে হৈছে গৰাকী, মাটিৰ গৰাকী, অৰ্থাৎ মাটিৰ মালিক। খেৰাত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল। অত্যধিক মানে বেছি ৰাজহ, মানে এতিয়া মাটিৰ বিনিময়ত চৰকাৰক দিয়া পইচা বা খাজানা। আৰু আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় দিছিল।
এই প্ৰতিটো কাৰ্যসূচীতে তেওঁ সত্যাগ্ৰহক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল আৰু য'ত আদৰ্শ আছিল সত্য আৰু অহিংসা। এই আন্দোলনবোৰত জনগণৰ বৃহৎ অংশগ্ৰহণে গান্ধীক প্ৰকৃত শক্তি প্ৰদান কৰিছিল। 1914 চনত প্ৰথম মহাযুদ্ধ আৰম্ভ হোৱাৰ পিছত ভাৰতীয়সকলে ব্ৰিটিছ শক্তিক সহায়ৰ হাত আগবঢ়াইছিল। প্ৰথম মহাযুদ্ধ মানে বিশ্বযুদ্ধ, গোটেই পৃথিৱীব্যাপী হোৱা যুদ্ধকে বিশ্বযুদ্ধ বুলি কয়। কংগ্ৰেছ দলেও এই ক্ষেত্ৰত নৈতিক সমৰ্থন আগবঢ়াইছিল। গান্ধীজীয়ে গুজৰাটৰ কৃষকসকলক স্বৰাজ আৰু স্বশাসন লাভৰ চৰ্তত সৈন্যবাহিনীত যোগদান কৰিবলৈ উৎসাহিত কৰিছিল। এই ক্ষেত্ৰত 1918 চনলৈ তেওঁ ব্ৰিটিছ চৰকাৰৰ সহযোগী আছিল। 1914 চনৰ পৰা 18 চনৰ যুদ্ধৰ পিছত ভাৰতীয় জাতীয়তাবাদীসকলে ৰাজনৈতিক লাভৰ যি আশা কৰিছিল সেইখিনি পূৰ্ণ নহ'ল। যুদ্ধোত্তৰ বছৰবোৰত আৰ্থিক দুৰৱস্থাই দেখা দিলে, উদ্যোগবোৰে লোকচান ভৰিলে আৰু বহুতো উদ্যোগ বন্ধ হৈ গ'ল। শ্ৰমিকসকল কৰ্মহীন হৈ পৰাৰ উপৰি মূল্য বৃদ্ধি আৰু দৰিদ্ৰতাৰ দ্বাৰা জুৰুলা হৈ পৰিল। কৃষকসকল দৰিদ্ৰ হৈ পৰিল আৰু অধিক কৰৰ বোজা বহন কৰিবলগীয়া হ'ল। যুদ্ধোত্তৰ সময়ছোৱাত ভাৰতীয় সমাজৰ সৰ্বস্তৰৰ বিৰূপ প্ৰতিক্ৰিয়া দেখা গ'ল। সেইদৰে নগৰীয়া শিক্ষিত ভাৰতীয়সকলো সংস্থাপনৰ অভাৱত পৰিল। 1919 চনত ঘটনা প্ৰবাহে ব্ৰিটিছসকলৰ প্ৰতি গান্ধীজীৰো মোহভংগ ঘটাইছিল আৰু তেওঁ ব্ৰিটিছসকলৰ সহযোগীৰ পৰিৱৰ্তে অসহযোগী হৈ উঠিছিল। গতিকে এইখিনিলৈকে থাকক, বাকীখিনি তোমালোকে পঢ়িবা আৰু তোমালোকে লেচনবিলাক সদায় এডভান্স পঢ়িবা। তেতিয়া আমাৰ শিক্ষকসকলে হোৱাটছআপত দিয়া বা ইউটিউবত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ সহজে বুজি পাবা। আৰু কিতাপ নপঢ়িলে তোমালোকে অকল প্ৰশ্ন উত্তৰখিনি লিখি গ'লে কিন্তু একো জ্ঞান তাত আহৰণ কৰিব নোৱাৰিবা। গতিকে আজিলৈ ইমানতে সামৰিলোঁ।